গাইজ ৱেলকাম মাই ইউটিউব চেনেল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ইমান বোকা আৰু ইমান মানে বতৰ বেয়া, তো সেইটো কাৰণে মই ভিডিঅ' চিডিঅ'কো ঢালিব নাই পৰা আৰু আপোনালোকে কমেণ্ট এটাও নামাৰে আৰু সেইটো কাৰণে একেবাৰে মনটো মৰহি গৈছে, কাৰণ আপোনালোকে কমেণ্টেও নামাৰে, লাইকটো নামাৰে, কমেণ্ট এটাও নামাৰে আপোনালোকে, আৰু মোৰ ভিডিঅ'টো ভালকৈ নাচায় আপোনালোকে, সেইটো কাৰণে বেয়া লাগিছে। সেইটো কাৰণে মই একেবাৰে ভিডিঅ' কৰিব আজিকালি মন নোযোৱা হৈ গৈছে। তো সেইটো কাৰণে তো ব'লকচোন তথাপিও ভাবিলোঁ এটা ভিডিঅ' কৰোঁ, আপোনালোকৰ মাজলৈ আহোঁ, অলপ মোৰ মনটোকো ফূৰ্তি লাগক আৰু ভাল লাগক, কাৰণ আমি এডোখৰ জেগাত একেবাৰে মানে নিজান জেগাত থাকোঁ, কাৰণ সেইকাৰণে ভাল লাগে ভিডিঅ'কে কৰি, মনটোকে অলপ ভাল লাগে। তো ব'লকচোন তাকে কি কৰোঁ, আৰু দিনটোতো বিজিয়ে হৈ থাকোঁ কামত আমি, আৰু তাৰ ভিতৰতো অকণমান ভাবোঁ আপোনালোকক ভিডিঅ' চিডিঅ' কৰি অকণমান দেখাওঁ। তো সেয়াকে ব'লকচোন। তো গাইজ কাইলৈ হ'ল ঈদ আৰু আজি হ'ল ৰমজান মাহৰ লাষ্ট দিন, কাৰণ আজি হ'ব আজি লাষ্ট আছে ৰোজা। তো সেইসকলৰ দিনবোৰ যেনেকৈ ৰোজা ৰাখি যেনেকৈ দিনবোৰ পাৰ কটালে একমাহ দিন, তাকে আকৌ অহা দিনবোৰ যাতে ভালে ভালে হওক, আৰু সকলোকে ঈদ মুবাৰক মই আগতীয়াকৈ আপোনালোকক সকলোকে জনালোঁ, আৰু আপোনালোকৰ দিনবোৰ ভালে ভালে যাওক আৰু ঈদো ভালে ভালে যাওক, সেইকেইটাই কামনা কৰিছোঁ। তো ব'লকচোন চাই থাকিব আজি মই ভিডিঅ'টোত কি কৰোঁ, তো চাই থাকিব গ'লে ভিডিঅ'টো। গাইজ মই আজি বনাম ঘুগুনি আৰু চুজিৰ ৰুটি, আৰু ব'লকচোন মই আপোনালোকক দেখাওঁ তো কেনেকুৱা লাগে। চুজি ৰুটিটো বহুত মানে টেষ্টি লাগে খাই কিনে, তো আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। তো চুজি ৰুটি মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ, আৰু ঠাণ্ডা বতৰ যিহেতু সেইটো কাৰণে ব'লক চাই থাকিব। হৈ গ'ল, মই মটৰ পূৰা তিয়াই ল'লোঁ আৰু আলু দুটামান কাটি লৈছোঁ। তো এইখিনিয়ে মই এটা ঘুগুনি বনাম। তো এইটো হৈ গ'ল চুজি দি মই আজি ৰুটি বনাম। ব'লকচোন চুজি ৰুটি খাই বহুত টেষ্টি লাগে, আৰু কেনেকুৱা লাগে মই এতিয়া বনাই আপোনালোকক দেখাই আছোঁ। তো ব'লক চাই থাকিব। মই পাতি দিলোঁ ইয়াতে ঘুগুনিখিনি হ'বলৈ দিছোঁ, কাৰণ ঘুগুনিখিনি আৰু ৰুটিখিনি পটাপট হৈ যাব। তো এয়া মই ইয়াতে পাতি দিছোঁ অকণমান লাল চাহ, এতিয়া সন্ধিয়া লাগি আহিছে যিহেতু মই লাল চাহ অকণমান খাই লওঁ। তো লাল চাহ একদম ধুনীয়াকৈ আদা চাদা দি বনাই লওঁ। তো চাই থাকিব। পানী উতলি আছে আৰু এতিয়া মই আদা থেতালি ইয়াতে দি দিছোঁ। তো আদা ধুনীয়াকৈ থেতালি দিছোঁ, ইয়াতে দি দিছোঁ মই তেজপাত এখিলা দি দিছোঁ। তো এতিয়া একদম ধুনীয়াকৈ উতলি লওক, তাৰপিছত মই চাহপাত ঢালিম। তাৰপিছত ব'লক আহি আছোঁ, আৰু ইয়াতে কুকাৰটো যিহেতু পাতি দিছোঁ আৰু গেছটো জ্বলি আছে ধুনীয়াকৈ। তো এয়া লাল চাহ হৈ গ'ল, আৰু মই বুটৰ লগত লাল চাহ খাই খুব ভাল পাওঁ ডাৱৰীয়া বতৰ হ'লে। আৰু ইয়াতে আদা কাটি লৈছোঁ, মই আদাবোৰ দেখা নাই, তো এতিয়া লাল চাহ কাপ খাই লওঁ। ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল, এইপিনে আমাৰ কাৰেণ্টটো গ'লেই, আৰু এইফালে হৈ গ'ল আমাৰ গেছো খতম হৈ গ'ল। আৰু এনেকুৱা ডাৱৰীয়া বতৰ, আমাৰ ইয়াত পাহাৰীয়া টাইপৰ জেগা, আৰু গেছ এতিয়া আনি দিবলৈ বহুত টান। আৰু এতিয়া মই চৌকাত জ্বলাই হ'লেও আপোনালোকক মই ৰেচিপিটো যেতিয়া দেখাম বুলি ক'লোঁ, আৰু দেখামেই। ব'লক কুকাৰটো এতিয়া জুই জ্বলাই ইয়াতে পাতি দিলোঁ, আৰু কি কৰিম জুইততো বনাবই লাগিব, আৰু এতিয়া জুই জ্বলাই মই পাতি দিলোঁ কুকাৰটো। তো এতিয়া এয়া ঘুগুনি হৈ থাকিব তাৰ ভিতৰতে, আৰু মই ইয়াতে দেখাব লাগিব, আৰু কাৰণ ক'লা বাচনতে দেখাম, ইয়াত যিহেতু আমি ব্যৱহাৰ কৰা হয় জুইৰ, আৰু ইয়াতে মই ৰেচিপিটো আপোনালোকক দেখাম। তো ব'লক চাই থাকিব। এতিয়া হুইচেল মাৰো হৈ আছে, আৰু আমাৰ দুখীয়া মানুহবিলাকৰ এইটোৱে প্ৰব্লেম হৈ যায়, কাৰণ আমাৰ গেছবোৰ ষ্টক নাথাকে ন, সেইটো কাৰণে গেছটো এতিয়া আনিবৰ কাৰণে বহুত দিগদাৰ হৈ যাব। তো এতিয়া হুইচেল মাৰি আছে, তো এইটো হৈ যাওক, তাৰপিছতে মই আপোনালোকক চুজিটো দেখাই লৈছোঁ। চাই থাকিব, আৰু বহুত টেষ্টি লাগে, আৰু দেখুৱাম বুলি ক'লোঁ যেতিয়া মই দেখামেই, আৰু মই কথা দিলে মানুহক কেতিয়াও কথা নেপেলাওঁ। তো চাই থাকিব আগলৈ ভিডিঅ'টো। তো গাইজ মই ইয়াত কেৰাহী পাতি দিলোঁ, আৰু কেৰাহীতে এতিয়া দি দিম মই পানী ঢালি দিলোঁ। তো চাই থাকিব। তো গাইজ এয়া পানীটো গৰম নোহোৱাৰ আগতে মই এতিয়া ঢালি দিম চুজিখিনি। চুজি ঢালি দিছোঁ। তো ইয়াতে মই দি দিম এতিয়া নিমখ দি দিম। গাইছ 1 চামুচ মই নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে। এতিয়া মই ধুনীয়াকৈ এইখিনি সিজাই ল'ম।
এতিয়া উতল আহি আছে। ভাল ধৰণে চুজিখিনি সিজাই লওঁ। ধুনীয়াকৈ চুজিখিনি এয়া হৈ আছে আৰু ভালকৈ সিজাই ল'ম মই। এনেকৈ আপোনালোকে সিজাই ল'ব। শুকাবলৈ দিব। গেছত বেছি ধুনীয়া হয়, কাৰণ এতিয়া আৰু মই জুইত বনাই আছোঁ। আপোনালোকক মই দেখাই দিছোঁ আৰু কেনেকৈ মই বনাম। ইয়াৰ আগতে ধুনীয়াকৈ তেনেকৈ মই ধুনীয়াকৈ যেনেকৈ আমি চুজি বনাওঁ তেনেকৈ বনালেই হয়। আৰু বলক এয়া চুজি যেনেকৈ বনাওঁ তো তেনেকৈ বনাই ল'ব। আৰু এখন বাচনত এতিয়া হৈ গৈছে, আৰু এনেকৈ এতিয়া মই এখন বাচনত উলিয়াই ল'ম এইখিনি চুজিখিনি। তো বলকচোন চুজিখিনি হৈ গ'ল। মই যিহেতু মই কেনেকৈ কি কৰিলোঁ আপোনালোকে দেখিছে। আৰু এতিয়া মই ধুনীয়াকৈ সানি ল'ম। ইয়াতে মই দি দিম অকণমান গাই ঘিউ, এটা আহিবৰ কাৰণে গাই ঘিউ অলপমান দি দিছোঁ। ধুনীয়াকৈ এতিয়া মই সানি ল'ম এইখিনি। এনেকৈ আটা খচা লেখীয়াকৈ ধুনীয়াকৈ খচি ল'ম। গৰম হৈ আছে আৰু চাই থাকিবচোন, মই ধুনীয়াকৈ এইবোৰ অকণমান ঠাণ্ডা হোৱালৈকে। তো বলকচোন মই ধুনীয়াকৈ যেনেকৈ কৰোঁ এনেকৈ সানি তো বলক ঠাণ্ডা হৈ লওক। অকণ গৰম হৈ আছে, ধোঁৱা ওলাই আছে। চুজিখিনি এতিয়া এনেকৈ ভালকৈ ঠাণ্ডা হোৱাকৈ মুঠি ল'লোঁ। আৰু আপোনালোকে যদি বেয়া পায় চুজিখিনি এনেকৈ সানিবৰ কাৰণে, যদি অকণমান হেৰি টাইপৰ হৈ যায় যে, সেইকাৰণে আপোনালোকে ইয়াতে দি দিব পাৰে অকণমান শুকান আটা। আৰু শুকান আটা দি আৰু অকণমান বেছি নহয়, আটা অকণমান দি দিব পাৰে। ময়দা থাকিলে ময়দাকো দি দিব পাৰে। মই এতিয়া এনেকৈ সানি আছোঁ। তো ভালকৈ এনেকৈ সানি ল'ম। তো বলকচোন সানি লোৱাৰ পাছত মই লাডু ইয়াতে কৰি ল'ম। তাৰ আপোনালোকক দেখাই আছোঁ। মই এখন হাতেদি ভিডিঅ' কৰি আছোঁ কাৰণে অকণমান ডিষ্টাৰ্ব হৈছে। বলক এইখিনি চুজিখিনি চব কি ধুনীয়াকৈ হৈ গৈছে। বলক চাই থাকিব। মই আৰু যেতিয়া আপুনি এটা লাডু কৰাৰ পাছত অকণমান মই এতিয়া আটা দি ল'ম। আটা এনেকৈ লাডু যেতিয়া মই বেলিবলৈ ল'ম, তো আটা অকণমান দি ল'ম। তো চাই থাকিব। তো গাইজ চাওকচোন, এয়া ইমান ধুনীয়াকৈ মই চুজিৰ লাৰু ধুনীয়াকৈ বনাই দিলোঁ। আটা যেনেকৈ বনাই লওঁ তেনেকৈ বনাই ল'লোঁ। আৰু ইয়াতে মই শুকান আটা অকণমান দি দিম ইয়াতে মই বেলিবৰ কাৰণে। আৰু অকণমানটো শুকান চব ইমান চফ্ট হৈছে, একদম ইমান চফ্ট দেখিছেনে? বেলেগ চফ্ট হৈছে আৰু খাবলৈ সেনেকৈ টেষ্টি। বলকচোন এতিয়া গেছত ভাল হ'লেহেঁতেন, আৰু গেছ নাই কৰিব আৰু। বলক মই জুইতে বনাই দেখাওঁ আপোনালোকক এনেকৈ ধুনীয়াকৈ। এতিয়া মই ধুনীয়াকৈ বেলি ল'ম। তাৰপাছতচোন আৰু ধোঁৱাটো ওলাই আছে গৰমকৈ যিহেতু মই কৰিলোঁ। দেখিবলৈ ইমান ভাল লাগিছে কাৰণে অকণমান ৰিফাইন তেল দি ল'লোঁ ইয়াতে। ধুনীয়াকৈ মোহাৰি ল'ম, কাৰণ অকণমান বেলনাখনো তেলেতীয়া হ'লে ভাল হয়। আৰু বলকচোন মই এতিয়া বেলিম। তো বলকচোন চাই থাকিব। তো গাইজ একদম বেলিবলৈ অকণমান লাহেকৈ বেলিব, কাৰণ যেতিয়া বেলোতে অকণমান লাহেকৈ বেলিব আপোনালোকে ৰুটিটো। তো আটাৰ ৰুটিটো লিখে নহয়, আৰু অকণমান হেৰি কৰিব। তো বলক তো গাইজ অকণমান আন্ধাৰ হ'ব পাৰে, আৰু মই এতিয়া টাৱা পাতি দিছোঁ। যিহেতু জুইতে বনাব লৈছোঁ, টাৱা পাতি দিছোঁ। আৰু মই এতিয়া ৰুটিটো এতিয়া মই বহাই দিছোঁ, আৰু বহুত ধুনীয়া লাগে খাবলৈ। তো এতিয়া ধুনীয়াকৈ মই এনেকৈ বনাই গৈ থাকিম। চাওকচোন ৰুটিটো ধুনীয়াকৈ হ'ব। আৰু মই সম্পূৰ্ণ বনাই লওঁ। আৰু এইফালে আমাৰ বাক দিছোঁ বেলিবৰ কাৰণে। বা বেলি আছে, কাৰণ মই এতিয়া বনাই থাকিব লগা হৈছে কাৰণে বায়ে বেলি আছে, আৰু মই বনাই গৈ আছোঁ। আৰু বনাই লওঁ। আৰু বলকচোন আৰু আপোনালোকে এনেকৈ বনাই ট্ৰাই কৰি চাব। তো বলক এয়া হৈ আছে মোৰ ৰুটি, এয়া চুজি ৰুটি, আৰু এয়া বনাই আছোঁ। তো বলকচোন ধুনীয়াকৈ বনাই কৰি সকলো আপোনালোকক দেখাই থাকিম। আৰু এতিয়া আন্ধাৰ হৈ গৈছে কাৰণে অলপ বেলেগ টাইপৰ দেখিছে। একেবাৰে বহুত ধুনীয়া লাগে ৰুটিটো, আৰু ইমান কোমল, মানে দাঁত নাইকিয়া মানুহ খাব পাৰে ৰুটিটো।
বহুত টেষ্টি লাগে খাবলৈ আৰু শুকান ৰুটিকে বনাইছোঁ কাৰণ মই তেল চেল একো দিয়া নাই। অকল এটা ৰুটি আছে আৰু বনাবৰ কাৰণে হৈ গৈছে আৰু এয়া হৈ গ'ল আমাৰ হৈ গ'ল চুজি ৰুটিখিনি ইমানেই কোমল আপোনালোকক দেখাম বাৰু এয়া হোৱাৰ পাছত বনোৱাৰ কাৰণে এনেকুৱা হ'ল কিন্তু বেলেগ টেষ্টি আৰু খাবলৈ আৰু চাওকচোন ইমান চফ্ট একদম কোমল একে দাঁত নাইকিয়া মানুহ খাব পাৰিব। চাওকচোন এনেকৈ মই সজাই ল'ম এয়া চাওকচোন মই সজাই লৈছোঁ এয়া চাওকচোন ইমান ধুনীয়াকৈ আৰু এতিয়া মই ঘুগুনিখিনি বাতিটোতে লৈ ল'ম এয়া ঘুগুনিখিনি মই বেছিকৈ হেৰি হ'ব নিদিলোঁ আৰু যিহেতু আমাৰ গেছো খতম হৈ গ'ল গাইজ চাওকচোন এয়া আৰু বলকচোন দেখা আৰু ইমানে চফ্ট চাওকচোন একদম এটা হাতে দিয়ে ছিঙি আপুনি এনেকৈ খাব পাৰিব একেবাৰে বুঢ়া মানুহ দাঁত চাত নথকা মানুহ খাব পাৰিব ইমানেই কোমল আৰু ইমানেই ধুনীয়া হয় বলকচোন মই টেষ্ট কৰি দেখাওঁ আপোনালোকক গাইজ মোৰ চুজি ৰুটি হৈ গৈছে আৰু মই জুইতে বনালোঁ কাৰণ মোৰ গেছ নাইকিয়া হৈ যোৱাৰ কাৰণে গম পালে আপোনালোকে প্ৰব্লেমটো তো এতিয়া মই বলকচোন একদম বনালোঁ তো বহুত টেষ্টি লাগে খাবলৈ আৰু আপোনালোকে এনেকৈ বনাই খাব তো বলক চাই থাকিব আগলৈ ভিডিঅ'টো এতিয়া মই আপোনালোকক বলকচোন টেষ্ট কৰি দেখাওঁ তো গাইজ মই ইয়াৰ ৰুটি লৈ লৈছোঁ এয়া আৰু ইমানে চফ্ট চাওকচোন এখন হাতেদি আপুনি এনেকৈ ধুনীয়াকৈ এয়া ল'ব পাৰে আৰু এইখিনি মই আচাৰ লৈছোঁ যিহেতু এইখিনি আচাৰ ভোট জলকীয়া আচাৰ আৰু এয়া হৈ গ'ল ঘুগুনি তো মই এতিয়া ঘুগুনিৰ লগত এনেকৈ ধুনীয়াকৈ খাম এয়া ঘুগুনি আৰু এয়া হৈ গ'ল চুজিৰ ৰুটি মই শুকানকৈ বনালোঁ আপোনালোকে তেল দি বনাব পাৰিব তো এয়া চাওক বহুত টেষ্টি ঘুগুনিখিনিও লগতে ঘুগুনিখিনি বনালোঁ ঠিক আছে এয়া হৈ গ'ল চুজি ৰুটি মই খাই আছোঁ খাবলৈ বহুত টেষ্টি খাবলৈ মানে কি ক'ম আৰু আপোনালোকক একদম মানে গৰম গৰম বহুত টেষ্টি আৰু সন্ধিয়া লাগি গ'লগৈ বনাওঁতে কাৰণ আন্ধাৰতে মই বনালোঁ এনেকৈ আপোনালোকে বনাই খাব একেবাৰে চাওকচোন ইমান মানে একেবাৰে এনেকৈ ভাঙি ছিগিব পাৰে অকণো জোৰ দিব নালাগে আৰু ইমানে মানে 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 কোমল আৰু জনীয়ে খাই আছে এয়া আৰু কেনেকুৱা লাগিছে আৰু খাই কেনেকুৱা লাগিছে মজা লাগিছে অঁ এয়া তাই মই ওচৰতে বহি খাই আছোঁ আৰু মোৰ বাৰু খাই হৈ গ'ল তাই লাহে লাহে সৰু ছোৱালী যে সৰু লাহেকৈ খাই আছে তো গাইজ চুজি ৰুটি কেনেকুৱা লাগিলে আপোনালোকক আৰু কমেণ্টটো নকৰে বাৰু আপোনালোকে লাইক এটাও নামাৰে তো তথাপি মই সুধিছোঁ আপোনালোকক আৰু মোক এনেকুৱা যেন লাগিছে যেন মই একেবাৰে বেয়া ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে ক'লেহে মই গম পাম যে মই বেয়া বনাইছোঁ নে ভালে বনাইছোঁ তেতিয়া মোক ভাল লাগে আৰু একেবাৰে মোক বেয়া লাগিছে আৰু চাওকচোন মই ইমানেই ভিডিঅ' দিছোঁ কিন্তু আপোনালোক মই আজিলৈকে এটা মানে মোৰ 100টা যেনে তেনে পাৰ হ'ল আৰু তাৰপিছতো মোৰ অকণমানো কোনো ছাবস্ক্ৰাইবাৰ অকণমান বাঢ়িও নাযায় বা হেৰি কিবাও নহয় তথাপি মই ভাবিছোঁ মই মোৰ নিজৰ পৰা মই দি চাম ভিডিঅ' আৰু তো মই ইমানেই কষ্ট কৰি আপোনালোকক ভিডিঅ'বোৰ দি থাকোঁ আৰু আপোনালোকেতো লাইকো নামাৰে ছাবস্ক্ৰাইবো নকৰে আৰু ইমানেই বেয়া লাগে মোক কেতিয়াবা মই ভাবোঁ মই নিজে মই চাগে বহুত বেয়া ভিডিঅ' বনাই আছোঁ তো সেইটো কাৰণে যদি ভাল লাগে তেনেহ'লে প্লিজ মোক লাইক এটা মাৰিব আৰু যদি একেবাৰে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট এটাও মাৰিব আৰু মই ক'ৰবাত যদি ভুল কৰিছোঁ তেনেহ'লে সেয়াকো ক'ব তেতিয়াহে মই গম পাম যে মই ভিডিঅ'টোত ক'ৰবাত ভুল কৰিছে বুলি তেতিয়াই মোক ভাল লাগিব আৰু মনটোতো মোক ফূৰ্তি লাগিব তো আজিলৈ আহোঁ আৰু যদি মোৰ ভাল লাগিছে এই চুজি ৰুটিটো তেনেহ'লে প্লিজ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু বহুত টেষ্টি হয় খাবলৈ আৰু আজিলৈ আহোঁ বাই বাই আৰু কাইলৈ অন্য ভিডিঅ' যদি লৈ আহিম যদি আপোনালোকে মোক লাইক মাৰে